কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত 4 ঘণ্টা ধৰি অভিযান কামৰূপ আৰক্ষীৰ আৰু প্ৰায় 100জনীয়া আৰক্ষীৰ দলে নিশা অভিযান চলালে কামৰূপৰ আইএছ অফিচত সুদপুছৰ বাবে আটক কৰিছে স্কুল পৰিদৰ্শক মাধৱ ডেকা শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা সেৱাৰ সমন্বয়ক ফুলপাহী নাথ কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাসৰ লগতে আন এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতাক অভিযান কালত আৰক্ষীয়ে কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা জব্দ কৰিছে কেইবাটাও ল্যাপটপ মোবাইল ফোন আৰু বহু নথিপত্ৰ অভিযানত কামৰূপ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ নগদ ধনো অভিযোগ মতে আইএছ বিষয়া মাধৱ ডেকাই কামৰূপৰ প্ৰতিটো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা কেন্দ্ৰ পৰিচালকৰ পৰা ৰিজাল্টৰ বাবদ বিচাৰিছিল 1 লাখ টকা কেন্দ্ৰ পৰিচালকসকলে আইএছ বিষয়া মাধৱ ডেকাই দাবী কৰা ধন উঠাবলৈ পৰীক্ষা কেন্দ্ৰৰ অধীনত থকা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ পৰা বিচাৰিছিল ধন উক্ত বিষয় সন্দৰ্ভত আৰক্ষী অভিযোগ লাভ কৰি শনিবাৰে বিয়লি 4 ঘণ্টা জোৰা অভিযান চলাই আটক কৰে শিক্ষা বিষয়াসহ কেইবাগৰাকীও বিদ্যালয়ৰ কেন্দ্ৰ পৰিচালকসহ বিষয়া কৰ্মচাৰী একো কোৱা নাই মোক খালি মোক মাতিছে আৰু একো গম নাপাওঁ একো মোক জনোৱা নাই মই নাজানো গম নাপাওঁ মই কাৰণ মই মোৰ ৰুমত বহি আছোঁ যে ৰেটটো কিহৰ বাবে পাৰিছে মই এতিয়ালৈকে জানা নাই কাৰণ মোৰ অফিচত ৰেড হ'ব বুলি মই ভাবাই নাই কোনোদিন যে কিবা কাৰণ ৰেড হ'ব ইয়াতে একো খেলি মেলি পোৱা নাই কি ইনফৰমেশ্যন আছে তেওঁলোকে জানিব কাৰণ মই একো নাজানো কাৰণ মই ভাবোঁ মোৰ অফিচ শুদ্ধভাৱে চলি আছে নাজানো লগত পইচা আছিলে ঘৰৰ পৰা লৈ আহিছিলোঁ সেইটোক ধৰি কিনে সেইটোক দেখাই কিনে এৰেষ্ট কৰাই পেলাইছে মই ডকুমেণ্টছখিনি জমা দিছোঁ আৰু ভাষ্য শুনিবলৈ পালে ইতিমধ্যে 4জনক আটক কৰিছে আৰক্ষীয়ে সোধা পোছাৰ বাবে